দোস্ত বান্দৰ পৃথিৱীত এনেকুৱা এটা প্ৰাণী যিয়ে নিজৰ দুষ্টামি আৰু ফানি কৰ্মকাণ্ডৰে মানুহক হুমুৱাই থাকে। বান্দৰ লাগিলে বনৰীয়াই হওক বা পোহনীয়াই, ইয়াৰ দুষ্টামি কিন্তু কম নহয়। আজি এই ভিডিঅ'টোত বান্দৰৰ কিছুমান আমেজিং আৰু ফানি ক্লিপ লৈ আহিছোঁ, যিটো চোৱাৰ পিছত আপুনি হাঁহি ৰখাব নোৱাৰিব। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাব, যাতে এটাও ক্লিপ মিছ নহয়। এইটো ভিডিঅ' ক্লিপত এটা মাক বান্দৰে নিজৰ পোৱালিটোক সাঁতোৰ শিকাই আছে আৰু সাঁতুৰি বহুত আনন্দিত হৈছিল পোৱালিটো। হঠাৎ পোৱালিটোৰ নজৰ ওপৰলৈ গ'ল আৰু য'ৰ পৰা কিছুমান বান্দৰে পানীত জঁপিয়াই আনন্দ উপভোগ কৰি আছিল। আৰু বান্দৰৰ এনেকুৱা কৰ্মকাণ্ড দেখি পোৱালিটোৰো তেনেকুৱাকৈ জঁপিয়াবলৈ মন গ'ল, যাৰ পাছত দৌৰি দৌৰি ওখ ঠাইডোখৰত উঠিবলৈ আৰম্ভ কৰিলে। কিন্তু যেতিয়াই ওপৰ পালেগৈ তলফালে চাই ভয়ত কান্দিবলৈ ধৰিলে। তললৈ জঁপিয়াবলৈ পৰিশ্ৰমটো ল'লে, কিন্তু সাহস গোটাব নোৱাৰিলে। তেতিয়া এটা দুষ্ট বান্দৰে পিছফালৰ পৰা লাহেকৈ গতিয়াই দিয়ে আৰু পোৱালিটো লগে লগে পানীত ভৰি পৰিল। ইমানৰ পাছত পোৱালিটো ভালকৈ নিজিকিলে।